जेतुका जेतुका दुहाता जेतुका दुहाता जेतुका कहुआ তোলা যেমন হিয়াৰে দলিচাত মৰমৰ গামোচা এই গীতটি সকলোৰে প্ৰিয়। এফালে জেতুকাৰ পাত ছিঙি থাকোঁতে গীতটিলৈ মনত পৰিল, তাৰে দুষাৰিমান গুণগুণাই দিলোঁ। ভুল হ'লে অৱশ্যে ক্ষমা কৰিব। আজি মই এই ভিডিঅ'টিত জেতুকা পাতৰ কেইটামান ব্যৱহাৰ বিষয়ে ক'ম। যিকেইটা মই জানো, জেতুকা পাতৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ আছে, তাৰ ভিতৰত কেইটামান ক'ব ওলাইছোঁ। জেতুকা এবিধ হৈছে গুল্মজাতীয় উদ্ভিদ। ইয়াৰ বটানিকেল বা চাইণ্টিফিক নেম হৈছে লচনিয়া ইনাৰমিছ। আৰু জেতুকাত লচন নামৰ এবিধ ৰাসায়নিক ৰঞ্জক দ্ৰব্য থকাৰ বাবে জেতুকা পিচি হাতত বা নখত বা চুলিত সানিলে ৰঙা ৰং ধৰে। জেতুকা বহু বছৰ ধৰি বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু বনৌষধি ৰূপে জেতুকা ব্যৱহাৰ কৰি আহিছে। সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত মহিলাসকলে ইয়াক আগস্থান দিয়ে, কাৰণ জেতুকাৰ পাত এল'ভেৰা জেলৰ সৈতে পিচি চুলিৰ গুৰিৰ পৰা আগলৈকে ল'লে চুলিৰ বিভিন্ন সমস্যা যেনে চুলি সৰাৰ সমস্যা, উফিৰ সমস্যা, মূৰৰ কিছুমান খজুৱতি সমস্যা নাইকিয়া হয়। আমাৰ এটা বিশ্বাস আছে যে বিহুৰ কেইদিনত জেতুকা পিচি নখত, হাতত লগালে বছৰটোৰ কাৰণে নখ আৰু হাত ভাল হৈ থাকে বুলি কয়। নাচনীসকলে দুহাত বোলাবলৈ জেতুকাৰ পাত ব্যৱহাৰ কৰে। দুহাতত জেতুকাৰ ৰং উজ্জ্বল কৰিবলৈ কিছুমানে জেতুকাৰ লগত পাণ বা পাণৰ ঠাৰি ব্যৱহাৰ কৰে। জেতুকা পাতৰ পৰম্পৰাগত ব্যৱহাৰ উপৰিও ইয়াৰ কিছুমান বনৌষধিৰ ব্যৱহাৰ বা গুণো আছে। সেইবোৰ হৈছে মানুহৰ বিশ্বাস যে বহাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত বটি বা পিচি ভৰি পতাত লগালে বছৰটোৰ কাৰণে বসন্ত ৰোগৰ পৰা বাচি থাকিব পাৰি বুলি বিশ্বাস আছে। ইয়াৰ উপৰিও গৰমত ঘামচিয়ে দেখা দিলে জেতুকাৰ পাতৰ ৰস সানিলে ঘামচিৰ পৰা উপশম পাব পাৰি। জেতুকাৰ ৰস গা ধোৱা পানীত মিহলাই গা ধুলে শৰীৰৰ দুৰ্গন্ধ নোহোৱা হয়। আৰু জেতুকা পাতৰ ৰস পেটৰ বিভিন্ন অসুখৰ পৰা উপশম পাবৰ কাৰণে ব্যৱহাৰ কৰা দেখা যায়। এইবোৰৰ উপৰিও জেতুকা পাতৰ বিভিন্ন ব্যৱহাৰ বা প্ৰয়োগ আছে। সৰুতে ঘৰত জেতুকা গছ নথকাৰ বাবে বিহু বজাৰলৈ আমি জেতুকাৰ পাত কিনিবৰ কাৰণে গৈছিলোঁ। অৱশ্যে পিছত জেতুকাৰ ডাল ঘৰতে ৰুই ল'লোঁ। তাৰ পৰাই জেতুকাৰ গছ হ'ল মই, কাৰণ উদ্ভিদ বা গছ ৰোপণ কৰি ভাল পাওঁ। এতিয়া মই মোৰ ভণ্টিৰ সৈতে মই ৰোৱা জেতুকা গছৰ পৰা পাত ছিঙি আনি নখ, হাত, ভৰিত লগাবৰ কাৰণে পিচি আছোঁ বিহু বুলি। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।